হাই বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ৰোহিত চেতিয়া, আপোনালোকে চিনি পায়। মোৰ ইউটিউব চেনেল কিছুমানে চাই আছে, চ' চাই কাৰণে ভাল লাগিছে। আপোনালোকে চাই মেলি থাকিব। মানে এনেকুৱা কথা হ'ল, কালি ভিডিঅ' দি আছিলোঁ আৰু ইউটিউবটো আমাৰ নিজৰ লিখাই বস্তু আৰু ইউটিউবটো চাই আছিলোঁ তেতিয়া। আৰু এতিয়া কি কেনেকৈ কৰিছিলোঁ, ইউটিউব চেনেল চাই আছিলোঁ। ইউটিউব চেনেল চাওঁতে মানে নিউজ এটাত ল'লে কিবা মাজুলী মানুহ এজন মানে বহুত গছত বগাব পাৰে। আজি মোৰ বহুত দুখ লাগিছে আৰু বেয়াও লাগিছে, বহুত বেয়া লাগিছে। আজি মোৰ বহুত দুখ লাগিছে, বেয়া লাগিছে, কৈ আছোঁ একদম বহুত বেয়া লাগিছে। আৰু ত' আমিও গছত উঠাই পানি আমি গাঁৱলীয়াবোৰৰ মানে গাঁৱলীয়াবোৰৰ মাজুলীতকৈও গাঁও লিখিয়াই আমাৰখন ক'ব পাৰি। চ' তেওঁ যিটো ধৰণৰ গছত বগাইছে মানে ময়ো তেনেকৈ বগাওঁ আৰু ধৰি লওক এই আমাক আজিকালি অসমীয়া চেনেলবোৰ এইবোৰে আৰু গোটেই বস্তুবোৰ উলিয়াব নোৱাৰে, ওপৰে উলিয়াইছোঁ। মই সেইটোকো বেয়াকৈ নকওঁ, কিন্তু এটা কথা, চালে চবকে সমানে চাব লাগে, নেচালে কাকো চাব নালাগে। বছ ইমানে জানো, চেনেলবোৰক কৈছোঁ মই অসমীয়া। চ' এই মাজুলী ল'ৰা দাদা এজনে বৰ ধুনীয়া গছত বগাইছে, মই ভাল পাইছোঁ দাদাজনে। মই দাদাজনক বেয়া বুলি ক'ব যোৱা নাই। চ' সেই তেনেকৈ মানে অসমত এজনে নহয়, হাজাৰজন ল'ব। ময়ো কোৱা নাই, মই হাজাৰজন মানুহ ওলাব তেনেকৈ বগোৱা। চ' চবকে সমান প্লেটফৰ্ম দিলে ভাল আৰু। চ' চব আগবাঢ়ি যাব। এজনক আৰু একদম ভিডিঅ'ত কৰি উলিয়াই এজন বোলে অসমৰ স্পাইডাৰমেন তেতিয়াহ'লে আমিবোৰ কি? আমিও গাঁৱলীয়া বুঢ়ৈ হৈ থাকিম, সদায় গাঁৱলীয়া হৈ থাকিম। চ' চবকে চান্সটো দিব লাগে। যে সাংবাদিকে কাকবাই পালেই আৰু সেইটোৱেই মেইন, এইটোৱেই মেইন নহয়, সেইটো কথা নহয়। তেওঁলোকৰ চকুত নপৰা ভিতৰৰ বস্তু সানি উলিয়াব পৰাটোকে কথা মেইন। যিবোৰ মানে গভীৰত থাকে সেইবোৰতো উলিওৱাটোৱে মেইন। এতিয়া মই কোৱা নাই যে মোকে হেৰি কৰক। চ' মই গছত উঠিব জানো বুলি কোনো, আমাৰ গাঁৱত ঢেৰ ল'ৰা আছে এনেকুৱা, মোতকৈও পাকৈত আছে। মই মাজুলী দাদাজনক দেখিও দাদাতকৈও পাকৈত। তাৰমানে এজোপাত উঠি 5জোপা 7জোপা 10জোপা যিমান লাগে বগাই দিব দাদাই। এনেকুৱা ল'ৰাও মোৰ লগত আছে মানে। চ' তেনেকুৱা ল'ৰাবোৰৰ ভিডিঅ'বোৰ ওলাব লাগে, তেতিয়া ভাল লাগে মানে। সেইবোৰ আজিও গাঁৱত থাকি গাঁৱলীয়াবোৰো হৈ গৈছে মানে। গাঁৱলীয়াবোৰ মানে বহুত ভিতৰৰ গাঁও। চ' তেওঁলোকৰ ভিডিঅ'ত এটা ওলাব লাগে, তেওঁলোকেও উৎসাহ পাব লাগে যে আমি সদায় গাঁৱৰ একদম এজন ভাল স্পাইডাৰমেন, মানে আমি গাঁৱৰ এটা ভাল মকৰা আৰু ইটোপালে সিটোপা বকাব পাৰোঁ। চ' আমি যিবোৰ ঘৰ বনাইছোঁ সেইবোৰ হয়তো মাজুলী এনেকৈ কোৱাই নাই। চ' আমি ভাল পাইছোঁ। তো এতিয়া মই তলত লিংকটো দি থৈছোঁ, আপোনালোকে এই কথাটো দাদাজনক কৈছিলোঁ, আপুনি ভিডিঅ'টো চাব পাৰে। চ' মই এতিয়া ট্ৰেইলৰ এটা দেখাম আপোনালোকক। যদি আপোনালোকে বোলে ভাল হৈছে তেতিয়া কয়, মই কৈছোঁ নহয় গাঁৱৰ ইমূৰতহে উঠিম, কিন্তু সিমূৰৰ মানুহ ঘৰতে নামিম আৰু একোৱে পেলাম আৰু ৰচি কৰি। মই আপোনালোকৰ ভিডিঅ'টো দেখাই দিম। চ' আপোনালোকে এতিয়া ভিডিঅ'টো চাব, মই কেনেকৈ গছত আমি কেনেকৈ উঠোঁ। আমি আমাৰ মানে এইবোৰ জন্মৰ পৰা আমি গছতে জন্ম, বা বান্দৰো চাগে তলতে জন্ম হয়, কিছুমানৰ পকা থাকে। আমি কিন্তু একেবাৰে ওপৰতে জন্ম হোৱালৈকে। চ' এতিয়া আমি উঠিম। মই চেণ্ডেল পিন্ধা নাই, আপোনালোকে চেণ্ডেলটো পিন্ধিলে মানে কি আৰু গছত থওঁতে চেণ্ডেলটো এইটো যেনেকৈ চিনেমা এখনত দিয়ে, সুৰাপান স্বাস্থ্য পৰীক্ষা হানিকৰ, গছত থোৱা চেণ্ডেল পিন্ধা হানিকৰ। মানে চেণ্ডেলযোৰ পিন্ধিলেহে গছত দিলে পৰা চান্সটো থাকে। ঠিক আছে, এতিয়া আমি উঠিম দেই। মই এইফালৰ পৰা আহিছোঁ, এই হাফ পেণ্টৰ ফুল দেখিছে। এতিয়া উঠিম আৰু মই গান এটা বজালোঁ, গানটো বজালে মানে মোৰ সেইটো জিংজিংটো উঠি যায়। এতিয়া আমি এইফালে উঠিম, এইফালে নামিম, সেইফালে উঠি এইফালে নামিম। দাদা কেমেৰা ভালকৈ দিব দেই আপুনি। চ' আমি এতিয়া উঠিছোঁ। ঠিক ঠিক আছে, আমি উঠিছোঁ এতিয়া। Polo. সেইটোৱে আমাৰ এনেকৈ আমি বগা ভৰি আপুনি চাব, তামোল গছৰ মানুহে ধৰি হেডফোন আছিলোঁ। সেই কথাটো মানে কি, হেল্ল' মই ভিডিঅ' এটা শ্বুট কৰিছোঁ, অকণ পিছত ফোন কৰিম দেই অকণমান দিয়ক। এতিয়া বন্ধুসকল, আপোনালোকৰ পাহৰিছিলোঁ মানে এতিয়া তামোল গছে আপোনালোকে দেখিছে সবখনে মানুহবোৰ এনেকৈ উঠে মানে এনেকৈ উঠিলে মানে য'ত দুখ পোৱা চান্সটো থাকে, য'ত মানে আপোনালোকে বুজি পাইছে নহয়, মেইন চুইচে দুখ পোৱা চান্সো থাকে। মানে বস্তুটো এনেকৈ মিডিল পইণ্টত পৰি যায় নহয়। চ' আমি তাতকৈ এটা ভাল বস্তু দি উঠিব পাৰোঁ। সেইটো মানে শিকি লৈ মানে, কাৰণ মানুহৰ ভৱিষ্যতত মেইন চুইচটোৱে মেইন বস্তু আৰু। চ' এনেকৈ উঠিব পাৰে। এনেকৈ গছজোপা আছে, ভৰিটো এনেকৈ দিলে অকণমান থুই লগাই লৈছোঁ মানে বস্তুটো, মানে এইটো ৰোটেট হৈ যদি গুচি আহে মোৰ গোটেই ভৱিষ্যত কেছ। চ' আমি এনেকৈ দিবলৈ দেখিছে।
ৰেডি 1 2 3 এনেকৈ উঠিব এইটো আমাৰ মংকিবোৰ এনেকৈ এইটো দেখিলে না আকৌ আমি এনেকৈ দি একদম মাজতে তোমাৰ টাইম ল'ব লাগে এনেকৈ এইটো আকৌ আমাৰ জিৰণি ল'ব লাগে এনেকৈ জিৰণি ল'লোঁ আকৌ যদি নামিবলৈ হ'ল ন নামিবলৈতো এইটো এতিয়া মানে বস্তুটো বুকুখন তললৈ থাকে ন চ' আমি দুখ নাপাওঁ মানে কথাবোৰ এনেকুৱা আৰু আপোনালোকক মই টিপছবোৰ দেখাম বাৰু গতিকে কেনেকৈ জানিলে কিন্তু মোক ভুলো চব এইটো মোৰ এটা পাৰ্টনাৰ হয় মোৰ ভিডিঅ'ত আহি থাকে এইটো দেখিছে আপোনাৰ মই দাঙি দিছোঁ ইয়াক ত' এটা কথা বন্ধুসকল আৰু এটা কৈছে মই মানে এই যে আমাৰ ঘৰটো দেখিছে ঘৰ মানে এখন চাং আৰু এতিয়া আজি বেলত মাৰি আহিবলৈ পাহৰিলোঁ মানে চ' বন্ধুসকল চ' এই বেল চেল মাৰিবলৈ পাহৰিলোঁ ৰছীডাল মানি আহিছোঁ গাঁৱৰ বোলে মানে সময় নহয়তো বেলপাত আছিলে উডলেণ্ডৰ চ' বেলপাত মাৰিবলৈ পাহৰিলোঁ ৰছীডালে মাৰিলোঁ আমাৰ গাঁৱৰ চলি যায় আৰু ৰছীডালে তলে নাহিলোঁ সেইটো কাৰণে ৰছীডাল মাৰিছিলোঁ ওচৰত থকা কথাটো বেপাৰ পাৰিব এতিয়া আমি মাছ মাৰো খালে সেই মানে মাছ এটা মই পুৰি থওঁ মানে সদায় ৰাতিপুৱা পুৰি পেলাই অকণ পিছলৈ মই দেখুৱাম ওপৰতে আমাৰ বন্ধুসকলে চাব মাছ এটা পুৰি থৈছোঁ মই খাম আপোনালোকক দেখুৱাম মাছটো মানে হাৰ্ডিয়ে আছে ৰাতিপুৱাৰ পৰা খাই খতম কেমেৰামেন হোৱা দেৰি কৰিলে এতিয়া মই আপোনালোকক মাছটো দেখুৱাম দেই চ' আকৌ মই উঠিছোঁ মই মানে 2 ছেকেণ্ডত উঠি চাংখন পাবই লাগিব সেইটো কাৰণে মই 2 ছেকেণ্ডৰ সময়হে লৈছোঁ এইটো মানে লিফ্টতকৈও ফাষ্ট হয় মোৰটো বহুত লিফ্টত ঘূৰিলোঁ কিন্তু লিফ্টত 2 ছেকেণ্ডতো ইমান ওপৰ নাযায় মই 2 ছেকেণ্ডত যিমান ওপৰ যাওঁ চ' আপোনালোকে চাওক আপুনি দেখিছে মই জুই শোঁ জুই মোৰ ৰাতিলৈ খোৱা বস্তু আনিয়ে থৈছোঁ এইবোৰ টোপোলাত মই ৰাতি খাওঁ মানে আমাৰ মুৰ্গী আছে মুৰ্গী চাওঁ আপোনালোকে দেখিছে দাদা আপুনি এইফালে ফুটেজ লাগিব মাছ হাৰ্ডিকেইটা আছে মাথাটো ৰাতিলৈ থৈছোঁ চ' মাথাটো পুৰি খাম এইটো দেখিছে ন আপোনাক এতিয়া পিছে পেলাই আমি মূৰটো অকণমান খাব পাৰোঁ পূৰা খতম হ'ব বেলেগ এটা সোৱাদ ভাজিটো সদায় খাই আছোঁ ভৰাই থৈ দিছোঁ আমি কাইলৈ এনেকৈ খাম চ' এই চাংখন যে বনাইছোঁ চাংখনৰ এটা ৰহস্য আছে আপোনাৰ লাষ্টত এটা কথা কৈছোঁ এই চাংখনৰ এটা ৰহস্য আছে এই চাংখনৰ উঠিব লাগিব সেইফালে নামিব লাগিব এইফালে মানে মই নমাৰ কাৰণে এইটো এটা বনাই থৈছোঁ আপোনালোকে দেখিছে নামিলে কিন্তু এইটো এনেকৈ আপুনি এইটো বাইচেপো মাৰিব পাৰে এতিয়া এনেকৈ বোলে বাইচেপ মাৰিছোঁ এইটো বাইচেপ মাৰিব পাৰে মানে মোৰ বস্তুটো চাংখন পূৰা চবফালে চাই বনাইছোঁ ইয়াত বাইচেপো হ'ব মানে এই চব হ'ব আপোনালোকে যি কয় তো আপুনি নামিবও পাৰিব বাইচেপ এনেকৈ জিমো মাৰিব পাৰিব সেইফালে নামি দিলে দেখিছে আপুনি আকৌ এইফালে গৈ বোলে এনেকৈ বাইচেপ ন আপুনি বোলে এইবোৰ মাৰিব পাৰে এইবোৰ দেখিছে নাই সেইবোৰ মাৰিলে আপোনাৰ হেল্থটো বঢ়িয়া থাকে কুকুৰ এটা কৈছোঁ কি কামুৰি নিদিলে বাৰু ধন্যবাদ কুকুৰটোলৈ মোৰ ধন্যবাদ থাকিলে চ' হেল্থটো ভালকৈ থাকে চব ভালে থাকে চ' বন্ধুসকলে বুলটোতো মোৰ পৰি গ'ল বাৰু যাব পাৰিছোঁ আজিলৈ মানে ভিডিঅ'টো কেনেকুৱা লাগিলে চাই ক'ব আমাৰ এতিয়াতো এইটো হেৰি আমি পিছত আৰু ধুনীয়া ভিডিঅ' দিম আপোনালোকে খালি চাওক ধন্যবাদ